মই আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখাম, আপোনালোকে সকলোৱে চিনি পায়, কিন্তু এইটো মানুহে খায় নে গৰুৱে খায় বস্তুটো দেখাম আপোনালোকক। বলকচোন আমি এই অলপ বাঁহৰ চুপৰ ওচৰত যাওঁ, সেইফালে বাঁহৰ চুপবিলাক যে দেখা যায় আছে, তাতে অলপ যাম, তাতে যাই বস্তুটো দেখাম। আৰু ভিডিঅ'টো একদম সৰুকৈ বনাইছোঁ, আপোনালোকে স্কিপ নকৰিব, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই জেগাখিনি পাইছোঁ, এতিয়া আপোনালোকক বস্তুটো দেখাম। কি বস্তু আপোনালোকক কৈছিলোঁ যে মানুহে খায় নে গৰুৱে খায়। আজি এনেকুৱা এটা বস্তু দেখাব বিচাৰিছোঁ। বস্তুটো কিন্তু চবেই জানে, নামটো জানে, এইটো আমাক অসমীয়াত ঢেকীয়া শাক বুলি কয়। তো ইয়াতে হ'ল ঢেকীয়া শাক। তো ঢেকীয়া শাক বুলি কওঁতে দুই ধৰণৰ আছে, এটা হ'ল মানুহে খায় আৰু এটা হ'ল গৰুৱে খায়। এতিয়া মই আপোনালোকক দেখাম কোনটো মানুহে খায় আৰু কোনটো গৰুৱে খায়। ৰ'ব, মই বিচাৰি আছোঁ বস্তুটো। এয়া ইফালে নাই, ৰ'ব দেখাই আছোঁ ইয়াতে। এইখিনিতে বহুত আছিল, তো এইয়া দেখাই আছোঁ ৰ'ব। এই এটা পাইছোঁ ইয়াতে, এই পাতটো দেখা পাইছেনে? এইটো হ'ল মানুহে খোৱা ঢেকীয়া। আপোনালোকে খাওঁতে সদায় সাৱধান হ'ব। আৰু এটা দেখাই আছোঁ যিটো গৰুৱে খায়, আৰু গৰুৱে খোৱাটো আপোনালোকে চাব। এইটো হ'ল গৰুৱে খোৱা ঢেকীয়া। তো ঢেকীয়া খাওঁতে সাৱধান, বজাৰতো অজস্ৰ ঢেকীয়া শাক পোৱা যায়, কিন্তু সেইবিলাক যদি আপুনি চিনি নাপালে খাই লাভ নাই। কিছুমান বস্তু মানুহে খালেও ক্ষতি কৰে। তো আপোনালোক ভিডিঅ'টোত আপোনালোকক ঢেকীয়া শাক দেখালোঁ, যিটো নেকি আমাৰ মানুহে খায়। সেই মানুহে খোৱা ঢেকীয়া শাকটো দেখাইছোঁ আৰু ঢেকীয়া শাকটো দেখাইছোঁ। তো এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সদায় নিত্য নতুন ভিডিঅ' লৈ আহোঁ, আৰু সদায় মোৰ ভিডিঅ'বিলাক একেধৰণৰ নাপাব, সদায় বেলেগ বেলেগ ভিডিঅ' পাব। তো সকলোকে ধন্যবাদ। আজিৰ ব্লগ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।